हेलो नमस्कार दोस्तों वेलकम बैक टू माई चेनेल ভিলেজাৰ লাইফষ্টাইল এণ্ড ব্লগছ তো আজি আমি আমাৰ গাঁৱতে তো আমাৰ গাঁৱত এটা শিৱ মন্দিৰ আছে তো বাৰু কিছুমানে হয়তো নাজানে তো ইয়াতে আমি তো ফ্ৰেণ্ডছ পশ্চিম বগাচলা আদৰ্শ গাঁও নিৰ্মাণ সমিতি আৰু পশ্চিম বগাচলা শিৱ মন্দিৰৰ উদ্যোগত প্ৰত্যেক বছৰে আহিন মাহৰ এটা দিনত এটা কিবা মাংগলিক অনুষ্ঠান এটা আয়োজন কৰে তো চাওকচোন কেনেকুৱা পাই কিবা অলপ দেখুৱাম তো প্ৰত্যেক বছৰে হয় ভাদ আৰু আহিন মাহৰ বিশেষকৈ কৰে তো চাওকচোন শ্রীমন্ত শংকৰ জগত গুৰু ভকত বান্ধৱ শ্রীমন্ত শংকৰ জগত গুৰু ভকত বান্ধৱ শ্রীমন্ত নামেই নদী নামেই গতি নামেই সৰোবৰ পদুম কলি শ্ৰীমন্ত শংকৰ অনুষ্ঠানখনৰ উদ্যোক্তা আছে মোৰ লগত চ' দাদা এই অনুষ্ঠানখন পতাৰ উদ্দেশ্যটো কেনেকুৱা এই উদ্দেশ্যটো মানে মাংগলিক অনুষ্ঠান এটা আমি প্ৰতি বছৰে কৰা হয় আহিন মাহত এটা নিৰ্দিষ্ট এটা তাৰিখ লৈ মানে আমাৰ ৰাইজৰ সুবিধাৰ্থে এটা তাৰিখ লৈ আমাৰ মাংগলিক অনুষ্ঠানটো কৰা হয় অনুষ্ঠানটোৰ মানে এটা হৈছে আমাৰ অপায়মংগল দূৰ কৰাৰ হয় আমাৰ ৰাইজৰ মানে যিখিনি আমাৰ ওচৰ চুবুৰীয়া হওক বা গোটেইখিনি ৰাইজে যাতে মিলি আমি সকলোৱে একেলগে চলি থাকিব পাৰোঁ একতাটো বান্ধি ৰাখিবৰ কাৰণে আৰু আমাৰ যিকোনো বেমাৰ আজাৰে হওক যিকোনো অপায়মংগলৰ কাৰণে আমি দূৰ কৰাৰ কাৰণে আমি এটা এই অনুষ্ঠানটো কৰা হয় এইটো আমাৰ বহু বছৰ আগৰ পৰা চলি আহিছে আমি সৰুৰ পৰা পাইছোঁ 2008 চনৰ পৰা কৰি আহিছোঁ আৰু আমাৰ ভাগৱত মানে এইটো হেৰি কৰা হয় শোভাযাত্ৰা এটা কৰা হয় ভাগৱতখন আগত লৈ কিনে আৰু প্ৰতি ঘৰে ঘৰে আমাৰ কলপুলি পুতি তাত সকলোৱে শৰাই দিয়ে আৰু মানে গোটেইখিনি মানুহৰ ঘৰে ঘৰে যোৱা হয় এইটো মানে আমাৰ এটা গাঁৱৰ প্ৰতি বছৰে এটা ভাল এটা মানে অনুষ্ঠান চলাই অনা হৈছে আৰু চ' দাদা আপোনাক ইয়াৰ যিখিনি পইচা পাতি খৰচ হয় এইখিনি ক'ৰ পৰা আহে এইটো আমি গোটেই গাঁৱৰ পৰা দান বৰঙণি হিচাপে আমি মানে সেইটোৰ ব্যৱস্থা কৰা হয় মানে যোনে যি দিয়ে আৰু আমি প্ৰতিখন ঘৰৰ পৰা চান্দা হিচাপত আমি বস্তুটো ব্যৱস্থা কৰা হয়
যিখিনি পইচাৰ আমাৰ ইয়াতে খৰচ হয় গোটেইখিনি আমাৰ মানে মিলিয়ে যায় আৰু তাৰ বাহিৰে আমাৰ শোভাযাত্ৰাৰ গোটেই শোভাযাত্ৰাখিনি কৰি অহাৰ পিছত আমাৰ মাহ প্ৰসাদ আৰু ভোগৰ ব্যৱস্থা কৰা হয়, খিচিৰিৰ ব্যৱস্থা কৰা হয়। গোটেই ৰাইজে একত্ৰিতভাৱে একেলগে আমাৰ হৰি মন্দিৰৰ প্ৰাংগণত গোটেইখিনি একেলগে বস্তুটো ব্যৱহাৰ কৰে বা বস্তুটো প্ৰসাদ লয়। থেংক ইউ দাদা। আৰু আমাৰ গাঁৱৰ দাদা হয়, তেখেতে কৈছে নৱজ্যোতি ডেকা হয়। আমাৰ মানে পৰিচালক বুলি ক'লেও বেয়া নহয়, তেখেতে যি কয় আমি চব শুনো। আমাৰ মানে বেয়া দেখিলেও কয়, ভাল দেখিলেও কয়। ত' দাদা আজি গাঁৱৰ মানুহখিনি লগ পাই কেনেকুৱা লাগিলে? আমিতো সদায় গাঁৱৰ মানুহৰ লগতে আছোঁ, গাঁৱৰ মানুহৰ লগত থাকি ভাল পাওঁ আৰু মানুহখিনি আমি যাতে মিলিজুলি থাকিব পাৰোঁ ভৱিষ্যতেও, সেইকাৰণে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। তাৰোপৰি যাতে আমাৰ গাঁওখন স্বচ্ছতাটো সদায় বজাই ৰাখিব পাৰোঁ, মানুহৰ মনত যাতে স্বচ্ছতাই বাহ লয়, তাৰ কাৰণে আমি আজি এই অনুষ্ঠান কৰিছোঁ। স্বচ্ছতাৰ এইটো এটা সজাগতা অনুষ্ঠান, সকলোৱে সজাগ হওক যাতে ৰোগ ব্যাধি কমি থাকে গাঁৱত। স্বচ্ছতাৰ পৰা যিবোৰ ৰোগ হ'ব পাৰে স্বচ্ছতা নোহোৱাৰ বাবে, সেইবোৰ কমাবলৈ আমি চেষ্টা কৰিছোঁ। তাৰপিছত প্ৰদূষণমুক্ত গাঁও হিচাপে আমি গঢ়ি তুলিব বিচাৰিছোঁ। সেই লক্ষ্যৰে আমি আজি প্ৰায় 2 বছৰে কাম কৰি আহিছোঁ। এইবাৰ দ্বিতীয় বৰ্ষৰ আজি এই অনুষ্ঠানটো বৰ সুকলমে অনুষ্ঠিত হৈ আছে। গাঁৱৰ প্ৰতিগৰাকী সদস্যই অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। এই 2 বছৰত আপুনি কিমান সফল হোৱা বুলি ভাবে গাঁওখন? যথেষ্ট সফল হৈছে, কাৰণ আজিকালি আমি দেখিছোঁ গাঁৱত প্লাষ্টিকসমূহ য'তে ত'তে নেপেলাই ধুনীয়াকৈ ডাষ্টবিন সাজি, ডাষ্টবিন ৰাখি কাগজ পত্ৰ এফালে, পলিথিন জাতীয় বস্তুবিলাক এফালে ৰাখিছে। মানুহবিলাকে ৰাস্তাই পদূলিয়ে পলিথিন আগতকৈ বহুত কম দেখিবলৈ পোৱা গৈছে। তাৰোপৰি মানুহে এতিয়া আমাৰ বাহিৰত শৌচ নকৰে, সকলোৱে পায়খানা ব্যৱহাৰ কৰে আৰু বেছিভাগৰ চেনিটাৰী নহয় যদিও যিখিনিয়ে পাৰে সেইখিনিয়ে কেঁচা হ'লেও বনাই ৰাখিছে। মাত্ৰ মুকলিত শৌচ কৰা সেই অভ্যাসটো নাইকিয়া হৈ গৈছে সম্পূৰ্ণৰূপে। মানুহবিলাক সতৰ্ক হৈছে আৰু যিখিনি বহুত সতৰ্ক হৈছে আগতকৈ। আমি আগতে যেতিয়া আছিলোঁ তেতিয়া মানে কি নাছিলে, এই অঞ্চলৰ স্বচ্ছতা কি বুজি পোৱা নাছিল। এতিয়া লাহে লাহে আগবাঢ়ি আহিছে, ডেকা ল'ৰাখিনি আগবাঢ়ি আহিছে, তাতোকৈ বেছিকৈ আগবাঢ়ি অহা দেখি ভাল লাগিছে মহিলাখিনি। হয় হয়, যথেষ্ট মানে মহিলাখিনি যথেষ্ট কষ্ট কৰিছে। ত' আৰু ভাল লাগিল দাদা। থেংক ইউ। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক বগাচলালৈ। এবাৰ চাই যাওক পশ্চিম অঞ্চলটো আমি কেনেধৰণে ৰাখিছোঁ আপোনালোকে চাওকহি। ইয়াত সেউজীয়া পৰিৱেশ এটা বিৰাজ কৰিছে, ইয়াত পলুশ্যন নাই, ইয়াত গাড়ী মটৰ বেছি আমি দেখা নাই। অৰ্থাৎ আমি ভিতৰৰ গাঁও যদিও আমি বায়ুমণ্ডলটো প্ৰদূষণ মুক্ত কৰি ৰাখিব পাৰিছোঁ। ঠিক আছে দাদা, ভাল লাগিলে। তো ফ্ৰেণ্ডছ, দৰং জিলা পৰিষদৰ সদস্যা জয়াশ্ৰী চহৰীয়া বাইদেউ আমাৰ মাজত আছে। ত' বাইদেউ, আমাৰ এই অনুষ্ঠানখনত আহি আপুনি বহুদিনৰ পৰা জড়িত, ত' কেনেকুৱা লাগিছে আপোনাৰ? মোৰ খুবেই ভাল লাগিছে। এই অনুষ্ঠানটি 2008 চনৰ পৰাই আৰম্ভ কৰা হৈছে। ইয়াৰে স্থানীয় গাঁওবাসী লগতে উদীয়মান যুৱক যুৱতী সকলোৰে সহযোগিতা কৰিছে। খুব ভাল লাগিছে, ময়ো আহিছোঁ, এনজয় কৰিলোঁ। আৰু মহিলাখিনিয়ে নাম গাইছে, এতিয়া নাম গাই অলপ গাঁৱৰ ভিতৰে ভিতৰে সোমাই গৈছে। এইবিলাক দেখি মই সঁচাকৈয়ে ধন্য মানিছোঁ ইয়াতে আহি। ঠিক আছে, হয়, থেংক ইউ বাইদেউ।
শিৰোমণিও শ্ৰীমন্ত শংকৰ জগতগুৰু ভকত বান্ধৱ শিৰোমণিও শ্ৰীমন্ত শংকৰ জগতগুৰু ভকত বান্ধৱ শিৰোমণিও শ্ৰীমন্ত নামেই নদী নামেই গতি নামেই সৰোবৰ বৰুৱা কেনে লাগিছে এতিয়া ভালে লাগিছে আৰু তো গাঁৱৰ মানুহ চবেই আহিছে চবে আহিছে গাঁৱত তো চবকে লগ পাইছোঁ একেলগে ভাল লাগিছে একদম চবকে লগ পাইছোঁ বা হয়তো কোনোবা কোনোবা বাহিৰত থাকে ধৰ নিজৰ নিজৰ ব্যৱসায় বাণিজ্যক লৈ নিজৰ পৰিয়ালক পৰিয়াক লৈ চব ব্যস্ত তো বাহিৰত থাকে আজি দিনটো এই দিনটো চব আহে আহিছে প্ৰায়খিনি আহিছে কিছুমান অহা নাই দেচোন আৰু কেনেকুৱা লাগিছে চব মানুহ লগ পায় ভাল লাগিছে এনেকুৱা যদি মাজে মাজে লগ পাই থাকোঁ বহুত ভাল লাগে নিজৰ মানুহবিলাকক লগ পালে বহুত ভাল লাগে তো বহুতকে লগ পাইছোঁ আৰু চাই থাককচোন কেনেকুৱা পায় তো যিখিনি কৰিব পাৰি চেষ্টা কৰিছোঁ এইটো একো গোৰামী বুলি নাভাবিব এইটো আমাৰ জাষ্ট ভক্তি কি নাজানো চ' আৰু এই গাঁওখনৰ মানুহৰ লগত লগ পাইছোঁ চবকে একেলগে পাইছোঁ তো চবেই ব্যস্ত হয়তো আমি কোনোবা দিনা বাহিৰত থাকোঁ ক'ৰবাত যাওঁ আৰু আজি চব একেলগে পাইছোঁ বহুত ভাল লাগিছে নে কি কওঁ সেইটোৱে মজা শিৰোমণিও গাঁৱৰে ল'ৰা হয় মানস চ' কেনেকুৱা লাগিছে আজি পৰিৱেশটো পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ এতিয়া পৰিৱেশ বুলি ক'লে পৰিৱেশৰ পৰাই যি সৃষ্টি হয় সমাজ এই সমাজ যি একগোট হৈ আজি বগাচলা গাঁৱৰ ৰাইজে একো জাতি ধৰ্ম বাদ নিবিচাৰে এটা মুছলমানো আহিছে আজি মুছলমানো আহিছে যে সেইটো অসমীয়াৰ পৰিছে অসমীয়া গোটেই অসমীয়াবিলাকে লগ হৈ আজি বগাচলা গাঁৱত আজি এক মাংগলিক অনুষ্ঠানৰ যি আয়োজন কৰিছে এই মাংগলিক অনুষ্ঠানৰ লগত সংগতি ৰাখি স্বচ্ছতাৰ যি অভিযান সেই অভিযানৰ কথাও মই শলাগ লৈছোঁ এই পবিত্ৰ ক্ষণত যিহেতু এই স্বচ্ছতাই আমাৰ গাঁৱলৈ আনিছে মহানুভৱ লগতে এই স্বচ্ছৰ কাৰণে আমি হয়তো আজি এটা সুন্দৰ উশাহ ল'ব পাৰিছোঁ গতিকে এই উশাহৰ পৰিণতি হৈছে আমাৰ গাঁৱৰ প্ৰতিজন ব্যক্তি প্ৰতিজন মহিলা প্ৰতিজন শিশু প্ৰতিজন ডেকা প্ৰতিজনে আমাৰ এই গাঁৱত মনোনিৱেশ কৰিছে কামত স্বচ্ছতাত সমাজ সংস্কাৰত গতিকে এইখিনিয়ে ক'বলগীয়া ভাল লাগিছে হয় থেংক ইউ
মজা ধুনীয়া হৈছে এনেকুৱা খিচাৰি খায়ে পোৱা নাই আগতে আজি আমাৰ অনুষ্ঠানৰ এয়া ৰান্ধনি মানে খিচাৰি বনাইছে তো খুৰা কেনেকুৱা অঁ আৰু বনাই কেনে লাগিছে